নমস্কাৰ আজি OKX পৰা লাইভ উইথড্ৰ কৰি দেখুৱাম মই মেয়ৰৰ পৰা উইথড্ৰ মাৰিছিলোঁ মেয়ৰ পৰা উইথড্ৰ মাৰিছিলোঁ যোৱাকালি 10:47 মান বজাত মই উইথড্ৰ মাৰিছিলোঁ আৰু আজি 10:47 মান বজাত মোৰ OKXত ডলাৰখিনি ক্ৰেডিট হৈ গৈছে এতিয়া মই OKXৰ যিখিনি মোৰ ডলাৰ আছে এইখিনি ডলাৰ মই মোৰ বেংকৰ একাউণ্টত আজি মই উইথড্ৰ কৰিম আপোনালোকক মই লাইভ উইথড্ৰ দেখুৱাম কিয়নো মোৰ সাবস্ক্ৰাইবাৰবিলাকে সদায় মেছেজ কৰি আছে কমেন্ট কৰি আছে হোৱাটছএপত মেছেজ কৰি আছে কি OKXৰ পৰা লাইভ উইথড্ৰ ভিডিঅ' বনাব লাগে ঠিক আছে তো মই আজি সেই কাৰণে ভিডিঅ'টো বনাবলৈ আজি ষ্টাৰ্ট কৰিলো আপোনালোকে ধৈৰ্য সহকাৰে স্কিপ নকৰাকৈ ভিডিঅ'টো আপোনালোকে চাই থাকক মই মোৰ OKX ওপেন কৰিলো ওপেন কৰাৰ পিছত চাওক মই $20 উইথড্ৰ মাৰিছিলোঁ মোৰ OKXত $19 ক্ৰেডিট হৈছে 2-1 পইণ্ট আপ ডাউন হৈ থাকে এইটো ডাঙৰ কথা নহয় চাওক এতিয়া আকৌ 19.1 হৈছে ঠিক আছে মই এতিয়া মোৰ এইখিনি পইচা $19 মই মোৰ একাউণ্টত উইথড্ৰ কৰিম ঠিক আছে তে এতিয়া চাওক আপোনালোকে ইয়াতে উইথড্ৰ অপচন এটা আছে মই উইথড্ৰত ক্লিক কৰিম উইথড্ৰ ইয়াৰ পিছত চাওক এতিয়া আপোনালোকে ইয়াতে INR উইথড্ৰ ইয়াত ক্লিক কৰিম INR উইথড্ৰ ক্লিক কৰিম মই INR কৰাই আছে ঠিক আছে তো মই এতিয়া ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে চাওক কি হৈ আছে বাই নুল তো মই বাই নকৰো মই সেল কৰিম যেহেতু মই মোৰ বেংকৰ একাউণ্টত মই উইথড্ৰ কৰিম সেইভাবে মই সেলত ক্লিক কৰিম ঠিক আছে সেলত ক্লিক কৰিম ক্লিক কৰাৰ পিছত মোৰ কিমানটা আছে চাওক ইয়াতে এটা ক্ৰিপ্টৰ দাম আজিৰ ভ্যালু ইয়াতে চাওক আপোনালোকে গুটেখিনি বস্তু দেখিবলৈ পাব ইয়াতে এটা USDT ৰ দাম 81 টকা 51 পইচা ঠিক আছে মই 19টা মাৰিছো এতিয়া মই ইয়াতে চাওক সেল USDT মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে P2P এক্সপ্ৰেছ থাকিবলৈ দিব কনফাৰ্মত আপোনালোকে ক্লিক কৰিব কনফাৰ্মত ক্লিক কৰাৰ লগে লগে ইয়াতে আহিছে বেংক ট্ৰান্সফাৰ মই বেংক ট্ৰান্সফাৰত কৰিম আৰু ইয়াৰ বাবে চাৰ্জ কাটিব ইয়াতে চাওক ইয়াৰ বাবে চাৰ্জ কাটিব 74 रुपीस ঠিক আছে মোৰ বেংকত ক্ৰেডিট হ'ব 1406 টকা মই কনফাৰ্মত ক্লিক কৰিছো চাওক প্ৰসেসিং এতিয়া অকমান সময় ওয়েট কৰিব লাগিব মোৰ ইখিনি ক্ৰিপ্টো বেলেগ কোনোবাই কিনিব মোক পেমেন্ট কৰিব তাৰ পিছত ইয়াতে চাওক মোৰ যেটো নেকি এই ইয়াতে তলত চাওক এটো কি আহিছে মই দেখুৱাই আছো আপোনালোকক ৰিলিজ ক্ৰিপ্টো যিজনে কিনিব মোক পেমেন্ট কৰিব তাৰ পিছত মই ৰিলিজ ক্ৰিপ্টোত মই ক্লিক কৰি তাক ক্ৰিপ্টোখিনি মই ট্ৰান্সফাৰ কৰি দিম তো গতিকে আপোনালোকে ভিডিওটো চাই থাকক ইয়াতে আপোনালোকে এটা বস্তু চাই ল'ব পাৰে যিজনে মোৰ ক্ৰিপ্টো কিনিব তাৰ নাম ইয়াতে চাওক পুনিত সিং আপোনালোকে ডিটেইলছ চাব পাৰিব ইয়াতে তাৰ পিছত যদি আপুনি বিচাৰে যে মেছেজ কৰিম তাৰ লগত এইটো মেছেজ বক্স আপোনালোকে ইয়াতে ক্লিক কৰি তাৰ লগত মেছেজ কৰিব পাৰে ঠিক আছে আপোনাৰ যিখিনি কথা বা লেট হৈ আছে আপুনি তাক মেছেজ কৰিব পাৰে যে সোনকালে পেমেন্টটো কৰি দিয়ক ইয়াতে চাওক অলৰেডি মোক মেছেজ কৰি দিছে বায়াৰ পেইড ফৰ অৰ্ডাৰ কনফাৰ্ম দ্যাট হ্যাভ ইউ ৰিসিভড পেমেন্ট ঠিক আছে তো মই এতিয়া বেক কৰিম বেক কৰাৰ পিছত চাওক এতিয়া মোৰ ৰিলিজ ক্ৰিপ্টো কোনাত মানে একেবাৰে তলত ৰাইট সাইডত চাওক ৰিলিজ ক্ৰিপ্টো এতিয়া হাইড হৈ গৈছে এই হাইড নহয় মানে এই শো হৈছে এতিয়া ৰিলিজ ক্ৰিপ্টোত মই ক্লিক কৰাৰ লগে লগে ক্ৰিপ্টোখিনি ৰিলিজ হৈ যাব কিন্তু তাৰ আগত মই তাক এটা মেছেজ কৰিম প্লিজ স্ক্রিনশট প্লিজ বা পেমেন্ট প্রুফ প্লিজ মই এবাৰ কনফার্ম কৰি লম মোৰ একাউণ্টত পইচা আহিছে নে নাই
মই চেক কৰিছোঁ মোৰ একাউণ্টত পইচাখিনি ক্ৰেডিট হৈছে। মই এতিয়া ৰিলিজ ক্ৰিপ্টত ক্লিক কৰিম। তাৰপিছত ইয়াতে চাওক এটা টিক মাৰ্ক দিব দিছে। এইটো টিক মাৰ্ক আপোনালোকে এইটো টিক মাৰ্ক দিব লাগিব। মই দিছোঁ, দি কেনে কনফাৰ্ম। ঠিক আছে। এতিয়া মোৰ যিখিনি ক্ৰিপ্ট আছিল, USDT আছিল, মই চেল কৰি দিলোঁ আৰু পইচাখিনি মোৰ ইয়াতে চাওক অৰ্ডাৰ কমপ্লিট। ঠিক আছে। আপোনালোকে এনেদৰে ভিডিঅ' যদি আপোনালোকে সম্পূৰ্ণকৈ চায় তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকৰ যিখিনি ক্ৰিপ্ট বা USDT থাকিব ইয়াৰ এনেকৈ চেল কৰি INR কনভাৰ্ট কৰি আপোনাৰ একাউণ্টত আপুনি উইথড্ৰ কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানলৈ। আশা কৰোঁ যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো এটা লাইক কৰিব আৰু যদি আপুনি চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো এইটো চেনেলত সদায় এনেকুৱা আৰ্নিং ৰিলেটেড ভিডিঅ' আপোনালোকে পাই থাকিব। ধন্যবাদ।